যাব পাৰি নেকি? যাব পাৰি। আমি এনেই ৰৈ আছো। হেপী নিউ ইয়েৰ সকলোলৈকে এডভান্সকৈ কৈছোঁ। কাইলৈ আছে নতুন বছৰ আৰম্ভণি, কাইলৈৰ পৰা 1 তাৰিখ। আজি মোৰ এইটো 2021ৰ লাষ্ট ব্লগ হয়। নমস্কাৰ বন্ধুসকল, কি খবৰ? নতুন এটা ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি বৰ্তমান মই গৈ আছোঁ ক্ৰিকেট খেলিব। আৰু একদম পূৰা ভিডিঅ'টো ধামাকা হ'ব, কিয়নো আমাৰ লগত ক্ৰিকেট মানে আমাৰ যিটো টীম হয়, আমাৰ টীমৰ আছে আচুৰ্য দা, সকলোৱে চিনি পায়, আচুৰ্য বৰপাত্ৰ আছে। এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, অহা কথা আছে, জানো বৰ্তমান কামত বিজি হৈ আছে, সেইকাৰণে অহা কথা আছে। যদি আহে ব্লগটো পূৰা ধামাকা হ'ব, সকলোকে চাই থাকিব ব্লগটো। আজি আচুৰ্য দাই কেনেকৈনো ক্ৰিকেট খেলে আপোনালোকক দেখাম, ভিডিঅ'টো সকলোৱে চাই থাকক। এইটো মোৰ 2021ৰ লাষ্ট ব্লগ হয়। তাৰপিছত নতুন আহিছে, নতুন ভাবি থৈছোঁ জেগালৈ যাম, ধুনীয়া ধুনীয়া ভিডিঅ' বনাম। গ্লভজো লগাই লওক। কি হ'ল? তিনটো আছে, বনাই আছোঁ, অলৰেডি আধাটো কমপ্লিট কৰিছোঁ। ইজি খেলি লাগিলে পিছত থাকিব না, গ'ফটো মাৰিব লাগিব। বোলে আছোঁ তো দাই মোবাইলো দিয়া মাৰি দিছোঁ। বঢ়িয়াকৈ খেলি আহিব। যাব পাৰি নেকি? আমি এনেই ৰৈ আছো। ভালকৈ খেলি আহিব। খেলিব আহিছোঁ আপোনালোকৰ হয় এক্স ক্ৰিকেট চাবলৈ। তাকে এইফালে আমাৰ টীম গোটেইখিনি ৰেডি হৈ আছে অলৰেডি। এইফালে আচুৰ্য দা আৰু আমাৰ সুদৰ্শন গৈছে অপেনিং খেলিব। এইফালে আমাৰ বিতুপন ভাই, এইফালে আচুৰ্য দা গৈছে অপেনিং খেলিব। আৰু কেনেকুৱা খেলে আচুৰ্য দা দেখাম এতিয়া আপোনালোকক। Okay, we are going to start the 2021 cricket. এইফালে আচুৰ্য দা বেট ধৰি আছে। আৰু এটা জুৰে হাত চাপৰি দিয়ক মোৰ ওচৰত। আমি এটা মোৰ ভাইটি আছে আচুৰ্য, আপুনি অপেনিং কৰিছিলে এটা ডাঙৰ খেল। So all the best, both the teams. Let's start Cricket X 20. এতিয়া 10 অভাৰ আছে। ঠিকে আছে, একো নাই। আমনি লাগিছে। মানে ডিফেন্সটো নোহোৱাকৈ মানে বেকত নোহোৱাকৈ বল মাৰিব নালাগে। আৰু চিংগলটো চেক কৰিলে বহুত প্ৰেছাৰ পৰি যায়, গম পোৱা? নাই সেইকাৰণে হয় নাই, কাৰণ অকণমান মিছ হ'বই ন, ফিল্ডিঙে হওক বা